চিফ মিনিষ্টাৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমৰ যিমান চাহ বাগিচা আছে এই চাহ বাগিচা সকলৰ যেটো চাহ বাগিচাৰ যেটো মজদুৰ ইহঁতে 200 বছৰ হৈ গ'ল 200 বছৰৰ পিছতহে আজি প্ৰথমবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ওৱান টাইম যেটো 5,000 টকা যেটো গ্ৰেণ্ড চিনাইট এইটো আজিয়ে প্ৰথম পাবলৈ সক্ষম হৈছে বুলি আমি জানো আৰু খুব ভাল ইনিচিয়েটিভ চেম ছাৰে সেইটো দায়িত্ব লৈ পেলাই কাম কৰাটো আৰু চেম ছাৰে আজি ঘোষণা কৰিছে আমাৰ বাগানৰ যিমান মজদুৰসকল আছে এই সকলৰ যেটো মাটিৰ পাট্টা প্ৰদান কৰাৰ কথা এইটো খুব ভাল আঁচনি এইটো বহুত আগতে ঘোষণা কৰিছোঁ আৰু অতি সোনকালে পাব বুলি এইটো ঘোষণা কৰিছে আজি আৰু আগত বাগানত থকা আমাৰ আদিবাসী মজদুৰসকলে বা কাম কৰা লোকসকলে বহুত বছৰৰ পৰা প্ৰত্যেক সাইডতে ডিপ্ৰাইভ হৈ পেলাই থাকিছিল যে আমি বাগানৰ বাহিৰত থাকি পেলাই আমি বড় হওক বা কোনবা যিকোনো যিমান মানুহে চৰকাৰৰ আঁচনিবিলাক পাবলৈ সক্ষম হৈছিল আসাম চৰকাৰৰ আঁচনি হওক বা ভাৰত চৰকাৰৰ আঁচনি হওক সেইবিলাকৰ পৰা বাগানত থকা ৰাইজসকলে বা বাগানত থকা মজদুৰসকলে ইয়াৰ পৰা ডিপ্ৰাইভ বঞ্চিত হৈ পেলাই আছিল কিন্তু আজি চিএম ছাৰে চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিফ মিনিষ্টাৰ হোৱাৰ পিছত বাগানৰ বাহিৰত থকা সকলে যি ফেচিলিটি পাই আছে এই একে ফেচিলিটিটো বাগানত থকা মজদুৰসকলক দি আছে স্কুলৰ যেটো আঁচনি হস্পিটালৰ যেটো আঁচনি বা মাটিৰ পাট্টা দিয়াৰ যেটো আঁচনি বা মুঠতে কমিউনিকেশ্যন যিবিলাক আঁচনি সেইবিলাক বাগানৰ ভিতৰতো এইটো পাবলৈ সক্ষম হৈ গৈ আছে তো মুঠতে যেহেতু আমাৰ চাহ শ্ৰমিকসকলেও অসমৰে ভোটাৰ হৈ গ'ল সেই হিচাপত ইহঁতেও মানে এনেকুৱা ইমান বছৰ বঞ্চিত হৈ থকাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক যেনক আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ হোৱাৰ পিছত আমি যেনেকৈ চৰকাৰৰ আঁচনিবিলাক পাই আছে এই আঁচনিটো আজি বাগানত থকা মজদুৰসকলেও পাবলৈ সক্ষম হৈছে এইটো বিৰাট ভাল আঁচনি বিৰাট ভাল কাম হৈছে আৰু এনেকুৱা নিশ্চয় আৰু বহুত আঁচনি আৰু পাবলৈ বাকী আছে নিশ্চয় লাহে লাহে হ'লেও আমাৰ চিএম ডাঙৰীয়াই বাগানত থকা মজদুৰসকলক এই আঁচনিটো নিশ্চয় প্ৰভাইড কৰিব আজিতো 4076 কোকৰাঝাৰ আৰু দাউলাবাৰী টি ষ্টেট লৈ পেলাই গোটেই অসমৰ বহুত আছে আপোনালোকে জানে তো আমি ক'বই লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ হোৱাৰ পিছত অকল বাগান নহয় সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীয়ে যেনেকৈ যি ফেচিলিটি পাই আছে সেইটো কেতিয়াও অসমবাসী ৰাইজে পাহৰি নাযাব স্যার বিটিসি সরকারের বাগানের শ্রমিকসকলৰ কাৰণে কিবা আঁচনি ল'ব নেকি বিটিসি চৰকাৰক এই বাগানটো যদি আমাক এৰি দিয়ে তেতিয়া আমি ল'ম